অঁ হেল্ল' ঐ বতৰ চাইছনে জোৰে বৰষুণ আহিব নেকি? ভাই মদ নাখাওঁ দেই। আৰে মই কেতিয়া ক'লোঁ মদ খাম বুলি? বৰষুণ দিলে তই মদ খাওঁ কৰি থাক ন। চা মোৰ কিন্তু ব্ৰেইন ৱাছ নকৰিবি দেই, মই কি এবাৰো কৈছোঁ মদ খাম বুলি? চব টাইম খালি মদ মদ, বৰষুণ পৰিলে মদ খাম, এইবোৰ কথা মই কেতিয়াও নকওঁ দেই। বৰষুণ দিলে বোলে মদ খাব লাগে, বৰষুণ দিলে বোলে গাড়ী ওলাব লাগে, সেই বোলে কি বৰষুণ দিলে মই কি মাইকেল চুমাকাৰ হৈ যাম নেকি? আচ্ছা ফোন কিয় কৰিছ ক। মই এইকাৰণে ফোন কৰিলোঁ, মানে আমাৰ কাম কৰা বাইজনী ফোন কৰিছিল, কৈছে যে যদি জোৰে বৰষুণ দিয়ে তাই বোলে আজি ঘৰত আহিব নোৱাৰিব। ৰাতি হ'লে কি খাম এতিয়া? সেইটোৱেতো, ঘৰততো তেনেকুৱা একো নাই, অকল বেচন আৰু পিঁয়াজ আছে কেইটামান। পিঁয়াজ পকৰাই বনাই দে নহ'লে। অঁ ঠিক আছে, পিঁয়াজ পকৰাই বনাই খাই ল'ব লাগিব আৰু। কিন্তু খাবি কিহৰ লগত? পিঁয়াজ পকৰা কিহৰ লগত খোৱা যাব বাৰু? অকল পানী দিওঁতো খোৱা ঠিক নহ'ব। নাই পানী ৱেষ্ট কৰা লাভ নাই। অঁ বেছি পানীও ৱেষ্ট কৰা ভাল নহয়। যদি আকৌ তুফান আহে, আকৌ লাইট গুচি যায়, তেতিয়া আকৌ পানীৰ প্ৰব্লেম হৈ যাব। এক কাম কৰ, হুইস্কি এটা লৈ আহ। অঁ হুইস্কিয়ে লৈ আনো আৰু কিনো কৰিম আৰু। পিঁয়াজ পকৰাবোৰতো পেলাই দিব নোৱাৰি, হুইস্কিৰ লগতে খাই দিম। হুইস্কিয়ে ঠিক আছে, পানীখিনি বাচি যাব তোৰ। অঁ ঠিকে, পানীও ৱেষ্ট নহ'ব। আৰু দৰকাৰ হ'লে নিট খাই দিম, আৰু পানী বাচিব। অঁ নিতে খাই ল'ম আৰু কি আছে, পানী বাচিব। ৰাতি হ'লে সেইটোৱে হওক। অঁ ঠিক আছে, ৰাতি তেনেকুৱাই হওক নহ'লে।